গুড মৰ্নিং ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ হাতত ব্ৰাছ লৈয়ে। আজি যিটো ঈদ হয় উঠোতে অকণমান দেৰিও হৈ গ'ল। এতিয়া আৰু কাম চাম কৰিম। পিছফালে এটা ধুনীয়া গছ এজোপা দেখুৱাই দিছোঁ। এইজোপা কিহৰ গছ হৈ আছে কেতিয়াবা কম বাৰু, সেইকাৰণে দেখুৱাই দিলোঁ। আজিকালি বহুত মানুহে ব্যৱহাৰ নকৰে। আগতে আমি হাবাথুৰি খাই বিচাৰি ফুৰিছিলোঁ। এইফালে আৰু কাপোৰ উলিয়াই ল'লোঁ। শুই উঠি আহোঁতে কাপোৰ লৈ অহা মোৰ এটা অভ্যাস আছে। কাপোৰখিনি লগতে লৈ আহিলোঁ। আজি যিহেতু ঈদৰ বন্ধ, সেইকাৰণে কাপোৰ ধুম। আৰু চাওঁ এইফালে কামলাৰ বস্তু এটা মুখখন দেখাওঁ চাওঁ। আপোনালোকক। সেইটো আমাৰ পোৱালি চাওকচোন পূৰা কি কৰি আছে। কাৰোবাক লাগিলে মাতিব দেই। কাম কৰিব লগা আছে যদি মাতিব পাৰে। হাজিৰা বেছি নহয়। কেইটকা হাজিৰা? হা 10 টকাতে কৰিবি। 10 টকাতে কৰিবি। 15-16 টকা দিনটো খোৱা বোৱা দিব লাগিব নাই? হে ভালকে চাফাই হোৱা নাই দেখোন কামলাৰ কাম। এইডাল কটাই নাই। এইডালৰ পৰা আকৌ গজিব দেখোন। এইডালৰ পৰা আকৌ গজিব দেখোন। সেইডালৰ পৰা দেখোন সেইডাল কাটি উঠাই দে। কাম কৰিছোঁ যদি ভালকে কৰ। এনেই পইচা দিম নেকি? এইডাল সেইডাল সেইডালৰ পৰা আকৌ গজি যাব। সেইডাল কি গছনো? আম গছ সেইডাল? সেইডাল আম গছ? আম লাগি আছে। এইডাল আম গছ? হে এইডাল আম গছ? আম লাগি আছে? হয়তো এইডাল আম লাগি আছে। আম গছ এডাল ন? চিনি পাৱ? আৰু যোনডাল কাটি আছে সেইডাল কি গছ? যোনডাল চাফা কৰি দিলি সেইডাল কি গছ? নহয় এইডাল লতা বগাই যোৱা এডাল কি গছ? আমে গছ নেকি? চিনি পাইছ? এইফালে মোৰ কাপোৰখিনি ধোৱা হৈ গ'ল। আচলতে কাপোৰ ধুই হোৱাটো মানে ভিডিঅ' বনাই দেখুৱাৰ একো যুক্তি নাই। কিন্তু এইকাৰণে দেখুৱাইছোঁ, এই দুটা মই কি ধুইছোঁ দেখিছেনে? দুটা চুৱেটাৰ। মই মানে ইমানেই কি ক'ম আৰু এলেহুৱাই ক'ম নে কি ক'ম। কাপোৰকেইটা ধুম বুলি চুৱেটাৰ দুটা ধুম বুলি মানে থৈ দিওঁ, যে গৰম দিন আহিল ভৰাই থ'ব লাগে ধুই পেলাই। সেইটো আজি যোনদিনা ধুম বুলি ভাবোঁ পাহৰি থাকোঁ। আৰু যোনদিনা মানে মনত থাকে সেইদিনা ভবা যায়, টাইম নাপাওঁ এনেকুৱা হৈ যায়। টাইম পোৱাৰ দিনা পাহৰি যাওঁ। তেনেকৈ ৰৈ গৈছিল, আজি ধুই দিলোঁ। তাৰপিছত এইফালে এটা বস্তু দেখুৱাব খুজিছোঁ আপোনালোকক। দেখিছেনে? ইমান শেলাই মানে পূৰা সেউজীয়া হৈ যায়। যেতিয়াই ছুটি পাওঁ, যেতিয়াই টাইম পাওঁ, যোনদিনা বন্ধ ঘৰত থাকোঁ সিদিনাই চাফা কৰোঁ। তথাপিও মানে লেতেৰা হৈ যায় আৰু ইমান টিউবৱেলৰ পাৰটো গোটেই শেলাই ধৰে আৰু বহুত পিছল হৈ যায়। সেইকাৰণে চাফা কৰিব লাগিব। কি দিলে বা নোহোৱা হ'ব, কোনোবাই জানে যদি ক'বচোন। একদম 2 দিনৰ মূৰে মানে পূৰা লেতেৰা হৈ যায় আৰু। গা পা ধুই আহিলোঁ। আহি পেলাই এতিয়া ব্ৰেকফাষ্ট মানে ৰাতিপুৱাৰ আহাৰ খাবলৈ লৈছোঁ আৰু। আজি ৰাতিপুৱাৰ আহাৰত কি খাইছোঁ মই আপোনালোকক দেখুৱাই দিওঁ। এনেই নৰ্মেলি কিন্তু মই ভাতেই খাই দিওঁ, কাৰণ যিহেতু মোৰ গেছৰ প্ৰব্লেম আছে। পুৱাই ভাত কেইটামান খাবলৈ লৈছোঁ আৰু কিছুদিনৰ পৰা। এতিয়া মানে আজি কিন্তু এইটো খাই আছোঁ, পিঠা খাই আছোঁ। তাৰপিছত আপোনাৰ এইটো যোনটো আপোনাৰ পিঠাগুড়িৰে আলা চাউলৰ গুড়াৰে বইল কৰি পেলাই বনোৱা সেইটো পিঠা হয়। বইল কৰি বনোৱাটো বহুতেই চিনি পায়, তথাপি দেখুৱাই দিছোঁ। কাৰণ আজিকালি বহুতে মানে এইবিলাক বস্তু নোখোৱাই হৈছে ন। সকলোৱে একদম বজাৰৰ ৰেডিমেড বস্তুবিলাকে খায়, সেইকাৰণে দেখুৱাই দিলোঁ। তাৰপিছত আজি ঈদ হয়। সকলো ইছলাম ধৰ্মী লোককে ঈদৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোবাৰক হওক। এইটো আমাৰ আহি গ'ল, কামলাটো ওচৰত আহিছে। কিবা এটা কৈ দিয়া। ঈদ মোবাৰক বুলি কৈ দিয়া। আজি ঈদ নহয়, ইছলাম ধৰ্মী বন্ধু বান্ধৱীসকলক ঈদৰ শুভেচ্ছা জনাইছোঁ। কৈ দিয়া ঈদ মোবাৰক কোৱা। কৈ দিয়া ঈদ মোবাৰক বুলি। হেপী ঈদ বুলি কৈ দিয়া। আগে পিছে কৈ পোৱা নাই, সেইকাৰণে মানে ক'বলৈ অকণমান নাৰ্ভাছ হৈছে আৰু। বাকী আমাৰো বিহু আহি গ'ল। একদম বিহু সমাগত, ওচৰ পালেহি। বিহুত আমি অলপমান আয়োজন কৰিছোঁ আৰু, কাৰণ আমাৰ ইয়াতে বহাগ বিহুত ইমান পিঠা লাড়ুৰ আয়োজন কৰা নহয়। তথাপি অলপ চলপ কৰিব লাগিব। আপোনালোককো দেখুৱাম। আপোনালোকেও পিঠা লাড়ু বনাইছেনে জনাব। বহুতে বনাই আছে, ধুনীয়া ফটো একদম ফেচবুকত দি আছে আৰু। আজি হৈছে ঈদ আৰু আমাৰো বিহু কাষত পালে। আৰু আপোনালোকে চবে কৈ আছিল যে হোলীত ভিডিঅ' কেলে নাহিল, কাৰণ হোলীত মই মোৰ বন্ধু বান্ধৱীৰ লগত হোলী খেলি গৈছিলোঁ আৰু মাৰো গাটো বেয়া আছিল। পাপাই হস্পিটেলত লৈ গৈছিল
আহু পাওঁতে দেৰি হৈছিল আৰু যে আমাৰ ঘৰত মোবাইলে নাই নে আছে মাৰ এটা মোবাইল আছিল আগতে সেইটো বেয়া হৈছে আৰু এটা নতুনকৈ কিনি সেইটো লৈ গৈ পাপাৰো আছে সেইটো লৈ গৈছে সেইকাৰণে হোলীত ভিডিঅ' দিব নোৱাৰিলোঁ সেইকাৰণে গৰু বিহুৰ দিনা যিখিনি পাৰোঁ সেইখিনি ভিডিঅ' দিম আৰু কথাটো মানে কি হৈছে হোলীৰ দিনা মোৰ গা বেয়া আছিল তাৰপিছতে মই তাক ক'লোঁ যে এটা জল্দি ভিডিঅ' এটা ৰীল এটা বনাই দিওঁ মই মেডিকেলত যাব ওলাইছোঁ সি নাহিলে লগ বন্ধু পাই মানে একদম পূৰা ফূৰ্তিত ক'ব নোৱাৰে সেইটো কথাকে মই তাক মানে মাজে মাজে কৈ থাকোঁ আৰু হোলীত ভিডিঅ' বনাব নিদিলা তুমি চবেই কৈ আছে হোলীৰ ভিডিঅ' কিয় নাহিল সেই তাকে সি এতিয়া আপোনালোকক কৈছে আৰু বিহুৰ দিনা বোলে এতিয়া হ'ল আবেলি আৰু আমি এটা কাম কৰিবলৈ লৈছোঁ এইটো বিহু মাৰিবলৈ যাবা নেকি বিহু মাৰিবলৈ যাবা সাজি কাচি ৰেডি হৈ আছে আমাৰ বিহু আইটো আমি এতিয়া বিহুৰ কাৰণে কি কৰিবলৈ ৰেডি হৈছা তুমি ৰিলছ বনাব ৰিলছবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু চাব আৰু ইয়াতে এটা বস্তু আছে দেখুৱাম দেই আপোনালোকক এইটো চাওকচোন পিঠাগুড়ি দেখিছেনে এইয়া পিঠাগুড়ি খুন্দি থোৱা আছে আৰু এইফালে 4টা নাৰিকল এইকেইটাৰে মই আজি পিঠা বনাম এইফালে মই পিঠা বনাই আছোঁ আমাৰ ভিডিঅ'টো কৰি আছিল আমাৰ পোৱালীয়ে ভিডিঅ' কৰি আছে ইমান বেছি ভাল হোৱা নাই ভিডিঅ' কোৱালিটি তাৰপিছতে পিঠা বনাই থাকোঁতে মানে জুই পূৰা ডিষ্টাৰ্ব দিছে দেখিছেনে বাৰে জুই ডিষ্টাৰ্ব দিছে আপোনালোকে কোনে আজিকালিতো বেছিভাগে গেছত বনাবলৈ লৈছে পিঠা আপোনালোকে কোনে জুইত বনাই কমেণ্ট কৰিবচোন আৰু কোনে বিহুৰ পিঠা বনাই আছে কমেণ্ট কৰিব আমাৰ কিন্তু এইবাৰ প্ৰথম মই অহাৰ পৰা এইবাৰ প্ৰথম বিহুত বহাগৰ বিহুত পিঠা বনোৱা গৈছে মাঘৰ বিহুত আমাৰ পিঠা চিঠা চব বনোৱা যায় পিঠা লাৰু কিন্তু বহাগৰ বিহুত নৰ্মেলি বনোৱা নাযায় আমাৰ এইফালে বেছিকৈ লাও পুল্লাটো চলে লাও পুল্লা কি বস্তু আপোনালোকে সকলোৱে চাগে চিনি নাপায় নিশ্চয় মই বাৰু চিনাকি কৰাই দিম ভিডিঅ' এটা দি দিম দুদিন পিছত পাব তাৰ ভিডিঅ'টো ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকক আগতীয়াকৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকৰ বিহুটো ভাল হওক ভালে যাওক সকলোৱে হাঁহি ফূৰ্তি কৰক এনজয় কৰক আৰু ভিডিঅ'